সুপ্ৰভাত জনালোঁ আপোনালোকলৈ। আজি মই ঘৰতে গছো আছে কপাহৰ, এনেকৈ কপাহৰে চাকি দিবলৈ সূতা বনাওঁ, চাকি শলিতা বনাওঁ। আপোনালোকক দেখাইছোঁ, চাওকচোন কেনেকৈ বনাওঁ। এনেকৈ এয়া 4-5 পাক দি পাঁচ খুঁটা বুলি কয়, এনেকুৱাকৈ এয়া চাকি বনাইছোঁ নৱৰাত্ৰিৰ কাৰণে। আমি কেঁচা সূতা নজ্বলাওঁৱেই, কপাহৰ সূতাৰে শলিতা বনাওঁ। অলপ আপোনালোকক দেখালোঁ। আজৰি পুৱাই অলপকৈ বনাই থাকোঁ। এনেকৈ পুৱা গধূলি বহুত শলিতাই লাগে চাকি দিবলৈ। এনেকুৱাকৈ আজি আপোনালোকক দেখাবলৈও অকণমান ভিডিঅ' কৰিলোঁ। আকৌ এবাৰ আপোনালোকলৈ নৱৰাত্ৰিৰ শুভেচ্ছা জনালোঁ। আজি যিহেতু নৱৰাত্ৰিৰ 2 দিন গ'লেই। এচেৰেণী নৱৰাত্ৰি কেইদিন মই লেচেৰেণী দিয়া বাতি বনাই अलिअलि गएर यसरी नै जम्मा गरिरहेथे। निकै दिन लाग्यो, सधैँ बनाउन टाइम पाइँदैन। नवरात्रि स्पेसियल আপোনালোকলৈ ধন্যবাদ থাকিল।